আজি আমি কোকৰাঝাৰত আমি ফুড এণ্ড চিভিল ছাপ্লাইৰ পৰা মই EM ফুড এণ্ড চিভিল ছাপ্লাই আৰু আমাৰ CSD আছে আৰু আমাৰ অফিচাৰসকল আছে, লগতে আপোনাৰ ফুড ছেফটি অফিচাৰো আছে। তো আমি কিছুমান হোটেলতো গ'লোঁ। তো হোটেলৰ যিটো পৰিৱেশ, পিছৰ যিটো হাইজিন থাকিব লাগে, মানে লেতেৰা হৈ মানে তেখেতে খোৱা বস্তু তৈয়াৰ কৰে, তো সেইবোৰৰ বিষয়ে অলপ সতৰ্ক কৰি দিলোঁ। লগতে আমি গেলামাল দোকান কেইখনমানত সোমালোঁ আৰু প্ৰত্যেকখন দোকানতে আমি প্ৰায় মানে এক্সপায়াৰী মাল পালোঁ। তো তেখেতসকলক আমি কৈছোঁ যে এক্সপায়াৰী মাল আমি খাব নালাগে বা বিক্ৰী কৰিব নালাগে। এক্সপায়াৰী মাল খালে আজি আপুনি যদি এক্সপায়াৰী মাল খায়, তাৰে পৰা আজি বেমাৰ আজাৰ হৈ আছে। তো আমি যদি পইচা দি কিনি বেমাৰটো কিনি খাব লগা হয়, খাদ্য বস্তুটো যদি আমি এক্সপায়াৰী খাওঁ, তেতিয়াতো বেয়া কথা। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, BTCৰ চিফ হাগ্ৰামা মহিলী ডাঙৰীয়া, তেখেতসকলে যিহেতু আমাৰ চৰকাৰ চলি আছে আৰু তেখেতসকলৰ চৰকাৰৰে আমি EM আৰু পাব্লিকৰ হাৰাশাস্তি কৰাটো আমি নিবিচাৰোঁ। যে সাধাৰণ পাব্লিকে যে বহুত মানে বজাৰৰ যিটো দাম চলি আছে, মানে বজাৰত বহুত দাম আপোনাৰ দেখা পাইছে। হ'লচেলত আলুটো আছে 10 টকা, সেইটো আলু মাৰ্কেটত 20 টকাত বিক্ৰী হৈ আছে, মানে খোলা মাৰ্কেটত। তো আমি 10 টকাৰ বস্তুটো আমি 14 টকা 15 টকা বিক্ৰী কৰিব পাৰোঁ, কিন্তু 20 টকা বিক্ৰী কৰিব নোৱাৰোঁ। এইটো আমি আজি কৈ দিলোঁ সিহঁতক, যে যাতে 10 টকাৰ আলুটো আপোনালোকে 14 টকা 15 টকা বিক্ৰী কৰে। আৰু তেনেকৈ হোটেলবোৰত আপোনাৰ গেছটো আপোনাৰ ৰঙা চিলিণ্ডাৰ ব্যৱহাৰ কৰে। তো ৰঙা চিলিণ্ডাৰ যাতে কোনেও ব্যৱহাৰ নকৰে। বৰ্তমান মাৰ্কেটত চিলিণ্ডাৰৰ অলপ ক্ৰাইচিছ কেতিয়াবা আপোনালোকে নিউজ কৰে, কিন্তু একচুৱেলি ক্ৰাইচিছ নহয়। এতিয়া হোটেলত যদি আমি ৰঙা চিলিণ্ডাৰটো ব্যৱহাৰ কৰোঁ, আমাৰ কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰিব লাগে। কমাৰ্চিয়েলটো দাম বেছি কাৰণে ব্যৱহাৰ নকৰি মানে আমাৰ ৰঙা চিলিণ্ডাৰটো ব্যৱহাৰ কৰে। তো সেইটোৰ বিষয়ে আমি সতৰ্ক কৰি আছোঁ, ৱাৰ্ণিং দি আছোঁ, যাতে কোনো হোটেলত আমি ৰঙা চিলিণ্ডাৰ নাপাওঁ, কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ কৰে। তাৰ কাৰণে আমি অলপ চাৰ্টেন ভিজিট কৰি আছোঁ। আমি আজি ফাৰ্ষ্টত আমি বিজনেছ কৰিলোঁ, তামোলপুৰত কৰিলোঁ, আজি আমি কোকৰাঝাৰৰ বজাৰত কৰি আছোঁ। তো BTCৰ 5টা জিলাতে ঘূৰিম। আৰু আমাৰ যিটো ডিপাৰ্টমেণ্ট আছে ফুড এণ্ড চিভিল ছাপ্লাই বা আমাৰ ফুড ছেফটি অফিচাৰ, আমি সকলোকে মানে অৰ্ডাৰ ওলাব 2-1 দিনতে। BTCৰ 5টা জিলাতে আমাৰ প্ৰত্যেকটা জেগাত এনেকুৱা ধৰণৰ মানে ভিজিট চলি থাকিব। আৰু খাদ্য সামগ্ৰীৰ পৰা ধৰি হোটেল, ৰেষ্টুৰেণ্ট আৰু আমাৰ কেঁচা চব্জি যি বজাৰ আছে, এইবোৰো আমি মূল্য নিয়ন্ত্ৰণ কৰিব লগা আছে। আৰু BTCৰ 5টা ডিষ্ট্ৰিক্টতো অফিচাৰসকলে ডিউটি কৰি আছে আৰু কৰিব, যাতে আৰু মই সকলো মানে দোকানীসকলক বা যিসকলে বিজনেছ কৰে তেখেতসকলক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে ৰেটটো কণ্ট্ৰল কৰিব। 10 টকাৰ আলুটো 20 টকা বিক্ৰী কৰিব নালাগে, 14 টকাৰ পৰা 15 টকা বিক্ৰী কৰক। ৰঙা চিলিণ্ডাৰ ব্যৱহাৰ নকৰিব হোটেলত। আৰু মানে আমাৰ যিসকল গেলামাল দোকান আছে, সেইবোৰক মানে এটা কথা মানে জনাই দিছোঁ, যে তেখেতসকলৰ দোকানত যাতে ভিজিট কৰাৰ পিছত আমি নাপাওঁ, মানে এক্সপায়াৰী মাল নাপাওঁ। বহুত হোটেল আৰু চাহ দোকানত আছে যে অপৰিষ্কাৰভাৱে তেখেতসকলে বনায়। হয়, এই ক্ষেত্ৰত কেনেকুৱা? তো সেইটো কাৰণে আমি ফুড ছেফটিত আমি এতিয়া অৰ্ডাৰ দিছোঁ যে আমি ফুড ছেফটি লাইচেঞ্চ দিয়াৰ আগতে সেইবোৰ দোকান আমি ভিজিট কৰিব লাগে। তাতে যদি আমি মানে লেতেৰা পাওঁ বা কিবা বা পেচাব কৰা জেগা নাই, টয়লেট নাই, ব্যৱস্থা নাই, যদি তেতিয়া ফুড ছেফটি লাইচেঞ্চ আমি নিদিওঁ। কি ক'ব, পেট্ৰল ডিজেল বাঢ়াৰ কাৰণে এতিয়া আলুই হওক দাম বাঢ়িছে নে? পেট্ৰল ডিজেল বাঢ়াৰ কাৰণে এতিয়া চাওক, বিশ্বত যিহেতু যুদ্ধ চলি আছে, আৰু যুদ্ধটো আপোনালোকে সকলো গম পায়, প্ৰত্যেক দেশতে মালৰ দাম বাঢ়িছে। কিন্তু যিমান মানে এইটো এটা চান্স লৈ লৈছে, কিবা এটা বাঢ়িছে, 1 টকা যদি বাঢ়াইছে দোকানীসকলে বা আমাৰ কিছুমান বিজনেছমেনে 1 টকা বঢ়াব লাগে, তাতে 5 টকা 7 টকা বঢ়াই দিছে। তো তাৰ কাৰণে এইটো সুবিধা লৈছে, সেইটো সুবিধা ল'ব নোৱাৰে। তাৰ কাৰণে আমি মানে ভিজিট কৰি আছোঁ।